নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যেহেতু আজিৰ পৰা এসএসসি জিডিৰ ফিজিক্যাল টেষ্ট আৰম্ভ হৈছে আৰু বহুত ল'ৰা ফেল কৰিছে। তাৰোপৰিও সকলোৱে জানে আগতে বা দিছে ৰোডত ৰানিং কৰিবলৈ দিয়ে, ৰাস্তাত ৰানিং কৰিবলৈ দিয়ে, কিন্তু এবাৰ ৰাস্তাত ৰানিং কৰিবলৈ দিয়া নাই, গ্ৰাউণ্ডত ৰানিং কৰিবলৈ দিছে। আৰু বহুতৰে পাক খেলি মেলি হৈছে আৰু বহুতে গ্ৰাউণ্ডত ৰানিং কৰা নাই, সেইকাৰণে বহুতে কোৱালিফাই কৰিব পৰা নাই, বহুত ল'ৰা ফেল কৰিছে। গতিকে মোৰ ভাইটি গৈছিলে, মই তেওঁৰ পৰা সকলো ইনফৰমেশ্যন ল'লোঁ। গতিকে আপোনালোকক এই ভিডিঅ'টোত জনাম যে কি পাক দৌৰিবলৈ দিছে বা কেনেদৰে কি হৈছে, সকলোখিনি কথা আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আমাৰ অসমত দুটা চেণ্টাৰে আছে, এটা গুৱাহাটীত আৰু এটা নাগালেণ্ডত, চুকভিত যোনটো আছাম ৰাইফলছ কেম্পত যি ফিজিকেল টেষ্ট হৈছে, তাত আপোনালোকক গ্ৰাউণ্ডত ৰানিং কৰিবলৈ দিছে। গ্ৰাউণ্ডত ৰানিং কৰিবলৈ দিছে মানে এক পাকত 500 মিটাৰকৈ আছে, আপোনালোকে 10 পাক ৰানিং কৰিব লাগিব। গতিকে যিসকলৰ ফিজিকেল টেষ্টৰ কাৰণে অলপ টাইম আছে, আপোনালোকে অনুগ্ৰহ কৰি এতিয়াৰ পৰা গ্ৰাউণ্ডত প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক। যিহেতু বহুত ল'ৰা গ্ৰাউণ্ডত প্ৰেক্টিছ নকৰাৰ কাৰণে ফেইল কৰিছে। তাৰোপৰিও যি আমাৰ আছাম পুলিচত যেনেকৈ RFID লগাই দিয়ে, তেনেদৰে SSC জিডিত এবাৰ RFID লগাই দিছে আৰু বহুতে 2 ছেকেণ্ড 3 ছেকেণ্ডৰ কাৰণে ফেইল কৰিছে। যিহেতু আগতে তেনেকুৱা প্ৰচেছ নাছিলে, যি 2-3 ছেকেণ্ড বাঢ়িলেও ল'ৰাক বা ছোৱালীক পাছ কৰাই দিছিলে, কিন্তু এবাৰ তেনেদৰে কৰা নাই। যাৰ 1 ছেকেণ্ড বেছি লাগিছে, 2 ছেকেণ্ড বেছি লাগিছে, সেই পুলিচৰ দৰে ফেইল কৰিছে। গতিকে সাৱধান হওক, আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক, গ্ৰাউণ্ডত প্ৰেক্টিছ কৰক। আৰু যিসকলে ভাল টাইমিঙত দৌৰি আছে তেওঁলোকৰ চিন্তা নাই, যিসকলে যেনে তেনে কোৱালিফাই কৰি আছে তেওঁলোকৰ কাৰণে সমস্যা হ'ব। আপোনালোকে এতিয়া যিহেতু বেছি দিন নাইও, যিসকলৰ এতিয়া ওচৰে চাপিলে, আপোনালোকে পৰাপক্ষত গ্ৰাউণ্ডত ৰানিং কৰক আৰু পাকটো হিচাপ কৰিবলৈ চেষ্টা কৰক। মোৰ ভাইটো তেনেকুৱা হ'ল, পাক খেলি মেলি হ'ল। গতিকে আপোনালোকে যিমান পাৰে গ্ৰাউণ্ডত ৰানিং কৰক, পাকটো হিচাপ কৰিবলৈ চেষ্টা কৰক, কেইপাক ৰানিং কৰিলে। তাৰোপৰি আপোনালোকে কোৱালিফাই কৰিবলৈ গ্ৰাউণ্ডত চেষ্টা কৰক। আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, যিহেতু সকলোৱে জনাটো দৰকাৰ। যিহেতু বহুত ল'ৰা ফেইল কৰিছে, এদিনত 800-1000 ল'ৰা আহিছে। যিহেতু 1400কৈ এদিনত মাতিছে যদিও 800 বা 1000 ল'ৰা আহিছে, আৰু এটা গ্ৰুপত 300 বা 200 তেনেকৈ দৌৰিবলৈ দিছে। 60টা 50টা 80টা এনেকৈহে ল'ৰা পাছ কৰিছে। গতিকে যথেষ্ট কঠিন হৈছে পাছ কৰিবৰ কাৰণে। গতিকে এইখিনি ইনফৰমেশ্যন আপোনালোকক দিলোঁ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে বাকী কেণ্ডিডেটসকলৰ সুবিধা হয়। গতিকে এটা কমেণ্ট কৰিব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।